হেল্ল', ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন, মই আজি খাৰৰ লগত মৰাপাটৰ আগৰ এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন, মই কেনেকৈনো বনাইছোঁ মৰাপাটৰ আগ খাৰৰ লগত, মই তাকেই আজি দেখুৱাওঁগৈ আপোনালোকক। আহক। এয়া চাওক মৰাপাটৰ আগ, ফ্ৰেছ মৰাপাটৰ আগ। এতিয়া মই মৰাপাটৰ আগকেইডাল মই দীঘলকৈ এনেকৈ ছিঙি ল'ম। চাওক, মোক মায়ে সহায় কৰি দিছে আৰু মই মৰাপাটৰ আগকেইডাল গাঁঠি ল'ম। আপোনালোকে চাওক কেনেকৈ মায়ে গাঁঠি দিছে, এনেকৈ আগকেইডাল এনেকৈ গাঁঠি ল'ব। এডালকৈ এনেকৈ কাটি ল'ব। এনেকৈ বান্ধি খোৱা মৰাপাটৰ আগটো খাবলৈ ইমান ধুনীয়া হয়, অকণমান খাৰ দি বনালে। মই সেইকাৰণে এই ৰেচিপিটো মই দেখুৱাওঁ বুলি ভাবিলোঁ। তাৰপিছত তেনেকৈ বান্ধি ল'ব। আগখিনি কিন্তু একদম কোমলীয়া হ'ব লাগিব দেই, একদম কোমলীয়া। মই বন্ধাৰ আগতেই মই ভালকৈ ধুই লৈছোঁ। বন্ধাৰ আগতে আপুনি ধুই ল'ব, এডাল দীঘলকৈ ভালকৈ ধুই ল'ব। তাৰপিছত আপুনি এনেকৈ বান্ধিব। মই এনেকৈ গোটেইখিনি বান্ধি ল'ম আৰু এডাল দেখাই দিছোঁ। এনেকৈ মেৰ মাৰি ল'ব আৰু এটা এনেকৈ গাঁঠি দি দিব। এয়া চাওক, এতিয়া সকলো আগখিনি বান্ধি পেলাই এয়া ৰেডি হৈ গ'ল আৰু এয়া চাওক। আৰু এইখিনি ভাজিবৰ কাৰণে মই কি লৈছোঁ চাওক। মই এয়া নহৰু থেতেলিয়াই লৈছোঁ আৰু এই চৌদাখাৰ লৈছোঁ আৰু এই জলকীয়া লাগিব আৰু নিমখ অকণমান লাগিব। আহকচোন, মই কেনেকৈ বনাওঁ তাকে মই দেখুৱাওঁ। মই পেনখনো গৰম কৰি দিওঁ। এয়া পেনখন গৰম হৈ গ'ল। মই এয়া মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিওঁ। এয়া তেলখিনি গৰম হৈ গ'ল। মই এয়া নহৰু দি দিছোঁ। নহৰুখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া নহৰুখিনি ৰঙচুৱা হৈ গ'ল আৰু মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ এতিয়া। আৰু এয়া চাওক, মই এয়া এটাকৈ এনেকৈ দি দিম। সকলোখিনি পাত দি দিলোঁ আৰু মই এতিয়া ইয়াতে নিমখ দি দিছোঁ।
চৌদা খাৰ দি দিওঁ। আৰু মই অকণমান পানী দি দিম, অকণমান। ইয়াতে আপুনি জলকীয়া দি দিয়ক। আৰু এতিয়া অকণমান সময়ৰ কাৰণে ঢাকোন মাৰি দি দিয়ক। এয়া চাওক 5 মিনিটমান কম ফ্লেমত ৰখাৰ পিছত চাওঁচোন, এতিয়া একদম হৈ গৈছে। আৰু আপুনি এনেকৈ এদিন বনাই খাবচোন, খুব ভাল লাগে। খাৰ দি পেলাই মৰাপাতৰ আগ এনেকৈ বান্ধি বান্ধি। এতিয়া হ'ব, হৈ গৈছে। মই এতিয়া বাঢ়ি দিম আৰু